এটি শিশুৱে কান্দিছে, কেৱল কান্দিছে আৰু কান্দিছে। কিন্তু কিয়নো বাংলাপাৰা মজলীয়া বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ জাকিৰ হুছেইনে বিদ্যালয় চৌহদত ফুটবল খেলি থকা সময়ত এটা গৰুৱে কামুৰি আহত কৰে। হয়, ঠিকেই শুনিছে। আজিৰ দিনৰ 11 মান বজাত সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত বাংলাপাৰা মজলীয়া বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ জাকিৰ হুছেইনে বিদ্যালয় চৌহদত ফুটবল খেলি থকা সময়ত এটা গৰুৱে কামুৰি আহত কৰে ছাত্ৰজনক। ছাত্ৰ ছাত্ৰীসকলে চিঞৰ বাখৰ কৰাত শিক্ষক শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে আহি ছাত্ৰজনক উদ্ধাৰ কৰে আৰু মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। হয়, সহকাৰী শিক্ষয়িত্ৰী জাহানাৰা খানমৰ উত্থাপিত অভিযোগ মতে বিদ্যালয় চৌহদত বেৰ নথকাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ চুবুৰীয়া মানুহে সদায় গৰু বান্ধি দিয়াৰ বাবে আজিৰ ঘটনাটো সংঘটিত হয়। নিউজ ডেস্ক, নিউজ ফৰ আছাম।